নমস্কাৰ বন্ধু বান্ধৱীসকল DBS এন্টাৰটেইনমেন্টৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোৱে অতিকৈ পৰিচিত অতিকৈ আপোন ইউটিউবাৰ অসমীয়া ছোৱালী ৰেখাৰ বিষয়ে এটা খবৰ লৈ আহিছো। সকলোৱে আপোনালোকে জানে জনপ্ৰিয় ইউটিউবাৰ অসমীয়া ছোৱালী ৰেখাক আপোনালোক সকলোৱে ভাল পায়, কিন্তু এই জনপ্ৰিয় ইউটিউবাৰ গৰাকীৰ জীৱনলৈ এটাৰ পিছত এটাকৈ দুখ আহিবলৈ লৈছে। এটা দুখৰ পৰা তেওঁ মূৰ দাঙি উঠিছিলহে মাত্ৰ পুনৰ এটা অন্য বিপদে তেওঁৰ দুৱাৰদলি যেন টুকুৰিয়ালে আহি। হয়, তেখেতৰ স্বামীৰ বৰ্তমান এটা ডাঙৰ অপাৰেশ্যন হৈ গৈছে আৰু আমি জানিবলৈ পোৱা মতে অপাৰেশ্যনটো ভালদৰে হৈ গৈছে আৰু অপাৰেশ্যন ছাকচেছফুল হৈছে। তেখেতৰ স্বামীৰ কিডনী ষ্টোন হৈছিলে আৰু এতিয়া তেখেতৰ স্বামী সম্পূৰ্ণ সুস্থ। তেওঁৰ অপাৰেশ্যন খুব সুন্দৰকৈ হৈ গ'ল, ভালেই হৈ গ'ল বুলি আমি জানিব পাৰিছোঁ। আমি সকলোৱে জানো যে কিছু মাহৰ আগতে তেখেতৰ মাতৃৰ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন হৈ উঠিছিলহে মাত্ৰ। বৰ্তমানেও তেখেতক ট্ৰিটমেণ্টতে আছে। আমি আশা ৰাখিছোঁ ৰেখাবাৰ মাতৃ আৰু তেখেতৰ স্বামী দুয়োজনে যেন সম্পূৰ্ণ সুস্থ হয় আৰু তেখেতৰ জীৱনৰ পৰা বিপদবোৰ যেন নোহোৱা হয়। সকলোৰে জীৱনত বিপদ আপদ থাকেই, কিন্তু সেই বিপদৰ সৈতে যুঁজি জীৱনটোক জীওৱাটোহে আচল কথা। আমি ৰেখাবাৰ জীৱনৰ পৰা যেন সকলোবোৰ দুখ আঁতৰি যায় তাৰে কামনা কৰিছোঁ। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে।